Welcome to my YouTube channel, M's Life. আজি মই আপোনালোকক এটি বেলেগ কথা বুজাবলৈ আহিছোঁ যে যোৱাকালিৰ তাৰিখত ভাৰতত কৰোনা পেচেণ্ট 1800 এদিনত পজিটিভ কেছ 1800 পাৰ হৈছে আৰু ভাৰতত সৰ্বমুঠ 26,000ৰ ঘৰত প্ৰৱেশ কৰিছে 26,000 আৰু প্ৰতি 7 পৰা 8 দিনৰ ভিতৰত এই যিটো মুঠ সংখ্যা সেইটো ডাবল হৈ গৈ আছে। গতিকে ভাৰতৰ কাৰণে বিপদ এতিয়াও কমা নাই যদিও আমাৰ অসমখন কণ্ট্ৰলত আছে। চ' যোৱা কেইদিনমানৰ পৰা দিল্লী, গুজৰাট, বিহাৰ, মধ্যপ্ৰদেশ এনেকৈ কেৰেলা 8খন ৰাজ্যত এটি বিশেষ প্ৰচেছত কৰোনা পজিটিভ পেচেণ্টবিলাকক চিকিৎসা প্ৰদান কৰিছে, যিটো প্লাজমা থেৰাপি বুলি কোৱা হয়। মই সংক্ষেপে এটি জ্ঞান অলপ দিব বিচাৰিছোঁ। এই ব্লাড বেগটো দেখিছে, এইটো হ'ল ব্লাড বেগ। ইয়াত কি হয়, এই যে তলৰ যিটো অংশ, আপোনালোকে তলৰ অংশখিনি একেবাৰে ৰঙা দেখিছে, এই তলৰ অংশখিনি হ'ল ৰেড ব্লাড চেল, লোহিত ৰক্তকণিকা RBC বুলি কোৱা হয়। আৰু বাকী যিখিনি ওপৰৰ অংশ, এই যিখিনি হালধীয়া অংশ, এইখিনি প্লাজমা বুলি কোৱা হয়, প্লাজমা। আৰু এই প্লাজমাখিনিকে সহজ কথাত এণ্টিবডি বুলি কোৱা হয়, এণ্টিবডি। এই প্লাজমাতে এণ্টিবডি থাকে আৰু এণ্টিবডি কি কৰে, আমাৰ বডিত যিবিলাক বহিঃশত্ৰু আছে, যিবিলাক ভাইৰাছ আছে বা বেক্টেৰিয়া আছে, সেইবিলাকৰ লগত যুঁজ দিয়ে, কাজিয়া কৰে। আৰু যদি এই এণ্টিবডিখিনি যদি শক্তিশালী হয়, তেতিয়া কি হয়, সেই ভাইৰাছটো পৰাজিত হয়। পৰাজিত হ'লে কি আমি সুস্থ অনুভৱ কৰোঁ বা পজিটিভ যিটো গুণ আছে, সেই পজিটিভ গুণটো গৈ নিগেটিভ গুণলৈ ট্ৰেন্সফাৰ হয়। গতিকে মোৰ ভিডিঅ'টো চাওক শেষলৈ, আৰু চালে আপোনালোকে বুজি পাব যে কি ছিষ্টেমত এই বস্তুটো প্ৰচিডিউৰ কৰে, এই বস্তুটো ট্ৰিটমেণ্ট কৰি আছে। আৰু এই বস্তুটো ক'ৰ পৰা কালেক্ট হ'ব, যিবিলাক পজিটিভ পেচেণ্ট নিজৰ ইমিউনিটি ছিষ্টেমৰ জৰিয়তে ভাল হোৱাৰ পিছত সেই ব্যক্তিজনৰ পৰা 2-3বাৰ যেতিয়া আমি কৰোনা নিগেটিভ পাম, সেই মানুহজনৰ পৰা এই ব্লাডটো কালেক্ট কৰি তাৰ পৰা এই এণ্টিবডিখিনি ছেপাৰেট কৰি ল'ব পাৰি, এই প্লাজমাখিনি আৰু আমি বেলেগ পেচেণ্টক ভাল কৰাৰ কাৰণে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে মোৰ ভিডিঅ'টো চাওক শেষলৈ, আৰু চালে বহুত ভালকৈ বুজি পাব। ধন্যবাদ। যেতিয়া সুস্থ মানুহ এজন কৰোনা COVID-19 ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব, সেই আক্ৰান্ত হোৱাৰ পিছত মানুহজন নিশ্চয় অসুস্থতা অনুভৱ কৰিব। আৰু যেতিয়া অসুস্থতা অনুভৱ কৰিব, সেই মানুহজনৰ শৰীৰত আগৰ পৰাই থকা যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ৰোগ প্ৰতিৰোধ ক্ষমতাই কি কৰে, এণ্টিবডি প্ৰডিউচ কৰে সেই ভাইৰাছটোৰ এগেইনষ্টত যুঁজ দিবলৈ। আৰু এই এণ্টিবডিয়ে যেতিয়া সেই ভাইৰাছটোৰ এগেইনষ্টত যুঁজ দিলে কি হয়, সেই ভাইৰাছটোৱে হাৰ মানে আৰু আমাৰ এণ্টিবডিয়ে জয় লাভ কৰে, যাৰ ইমিউনি ছিষ্টেমটো, যাৰ প্ৰতিৰোধ ক্ষমতাটো ষ্ট্ৰং হয়। এতিয়া পিছৰ কথা হ'ল, আমি যেতিয়া সেই ৰিকভাৰ্ড হ'ব, যেতিয়া মানুহজন ৰিকভাৰ্ড হ'ব, সেই ৰিকভাৰ্ড হোৱা মানুহজনৰ পৰা যেতিয়া আমি তেজ ল'ম, সেই তেজৰ পৰা সাধাৰণতে 2টা অংশ পোৱা যাব। তাৰে এটা হ'ল ৰঙা অংশ, যিটোক আমি লোহিত ৰক্তকণিকা, ৰেড ব্লাড চেল নাইবা RBC বুলি আমি ক'ব পাৰোঁ। আৰু ওপৰৰ যিটো পাতল হালধীয়া ৰঙৰ অংশ, সেইটোক প্লাজমা বুলি কোৱা হয়। আৰু কনভালেচেণ্ট শব্দটোৰ অৰ্থ হৈছে যিয়ে তাৰমানে এটা ৰোগৰ পৰা আক্ৰান্ত হৈ বৰ্তমানটো ৰিকভাৰী হৈছে বা সুস্থ হৈছে। বীজাণুৰ পৰা আক্ৰমণ হৈছিল, কিন্তু এতিয়া ৰিকভাৰী হৈছে। এই কথাখিনিক বুজাবলৈ কনভালেচেণ্ট শব্দটোৰ ব্যৱহাৰ কৰা হয়। এতিয়া আহক, এই যিটো প্লাজমা থেৰাপি, ইয়াৰ মেকানিজিমটো কেনেকুৱা, ই কেনেকৈ এটা কৰোনা পেচেণ্টক ভাল কৰিব পাৰে। আহক, যেতিয়া আমি এজন মানুহৰ পৰা ব্লাড ল'ম, অৰ্থাৎ তেওঁৰ আগতে পজিটিভ হৈছিল
কিন্তু তেওঁ নিজৰ ইমিউনিটি ছিষ্টেমৰ জৰিয়তে তেওঁ সুস্থ হৈ উঠিলে। তেনেকুৱা মানুহৰ পৰা আমি যেতিয়া ব্লাড ল'ম, ব্লাড লোৱাৰ পিছত সেই ব্লাডৰ পৰা প্লাজমাটো ধুনীয়াকৈ ছেপাৰেট কৰি মেচিনৰ জৰিয়তে উলিয়াব পাৰি। আৰু সেই প্লাজমাত কি থাকে? এণ্টিবডি থাকে। এই এণ্টিবডিবোৰ যেতিয়া আমি অসুস্থ মানুহ এজন, কৰোণা পজিটিভ পেচেণ্ট এজনৰ বডিত যেতিয়া আমি সোমাই দিম, তেতিয়া এই এণ্টিবডিবোৰে কি কৰে? তেওঁৰ শৰীৰত থকা কৰোণা ভাইৰাছবিলাকক মাৰি পেলায়। মানে কি? আগৰ মানুহজনৰ যিখিনি এণ্টিবডি আছিল, সেই এণ্টিবডিখিনিক আমি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি যিটো ইনফেক্টেড পেচেণ্ট আছিল, যিটো পজিটিভ পেচেণ্ট আছিল, তেওঁৰ বডিত আমি সোমাই দিয়াৰ লগে লগে কি হয়? তেওঁৰ বডিত থকা যিবিলাক কৰোণা ভাইৰাছ সক্ৰিয় হৈ আছে, তাক কি কৰে? এই আগৰ মানুহজনৰ এণ্টিবডিখিনিয়ে মাৰি পেলায় আগুৰি ধৰি মাৰি পেলোৱাৰ কাৰণে কি হয়? মানুহজনে সুস্থ অনুভৱ কৰে। আৰু সুস্থ অনুভৱ কৰাৰ কাৰণে কি হয়? তেওঁৰ দেহৰ পৰা যিটো পজিটিভ লক্ষণ আছিল, সেই পজিটিভবিলাক নিগেটিভ হৈ যায়। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব। আৰু আগলৈ এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদেৰে মই হিমাংশু বৰ্মন, হিমছ লাইফ।